নমস্কাৰ শুভভাত বন্ধু বান্ধৱীসকল এটি নতুন পথ এটি নতুন চিন্তাৰে আপোনাৰ দিনটো যাতে শুভ কৰি তোলক তাৰে কামনাৰে আৰম্ভ কৰিছো আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল খাবৰ বাবে পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে সেয়াই কৃষ্টি আজি শুক্ৰবাৰ 7 ছেপ্টেম্বৰ 2018 ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ জন্ম হয় 1933 চনৰ আজিৰ দিনটোতে অন্তৰ্যা কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা বুৰঞ্জীবিদ লোক সংস্কৃতিৰ গৱেষক কবি মহেশ্বৰ নেওগদেৱৰ 1915 চনৰ আজিৰ দিনটোতে জন্ম হয় এতিয়া আহিছো ইতিহাসত আজিৰ দিনটো 1955 চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয় আজিৰ দিনটোতে 1988 চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় 1931 চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত যোগদান কৰে প্ৰিয় বন্ধু বান্ধৱীসকল এয়া আছিল আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ